প্ৰতিদিনে ভাতৰ লগত পানী খাবনে? এই প্ৰশ্নত আপোনাৰ উত্তৰ হয় হ'লে 4 বছৰ পিছত আপোনাৰ স্বাস্থ্য ক'ত থাকিব কল্পনাই কৰিব পৰা নাই। মই জানো এইটো শুনাত অদ্ভুত লাগে, কিন্তু একেবাৰে সত্য। ভাতৰ লগত পানী খোৱাই আপোনাৰ শৰীৰত যিমান ক্ষতি কৰে সেয়া আপুনি এতিয়ালৈকে ধৰা বাধা কৰিছে নেকি? এয়াই হ'ল ভুল যি আপুনি কৰিব পাৰে, আৰু এইটো পৰিৱৰ্তন নকৰিলে আপোনাৰ জীৱন কিদৰে বিপদৰ সন্মুখীন হ'ব পাৰে জানিছানে? ইমানতে ক'ব নোৱাৰোঁ, অৱশ্যে ভিডিঅ'টো শেষলৈ চাওক। পাচনত কি হয়? ভাতৰ লগত পানী খালে দেহৰ পাচনত গতি বাঢ়ে, কিন্তু তাত আছে এক গুৰুত্বপূৰ্ণ সমস্যা। পাচনত এনজাইমবোৰ পাতল হৈ পৰে আৰু পূৰ্ণৰূপে পুষ্টি শোষণ কৰিব পৰা নাযায়। আপোনাৰ পেটত অৰ্ধেক পাচন কৰা ভাত কি কৰিব পাৰে জানেনে? পাচনৰ সমস্যা হ'ব, এচিডিটি হ'ব। এইদৰে যদি চলাই যাওক তেন্তে পেটৰ দাঁত উঠিলেও আচৰিত নোৱাৰি। ওজন বৃদ্ধি আৰু মেটাবলিজমৰ ক্ষতি। ভাতৰ লগত পানী খাবৰ ফলত মেটাবলিজম একেবাৰে শ্ল' হয়, অৰ্থাৎ আপুনি লঘু খাই থকাৰ মধ্যমতো ওজন বাঢ়িব। ইফালে আপোনাৰ ওজন বাঢ়ি যোৱা তেনেকৈ হ'ল যে জিমৰ মেম্বাৰশ্বিপো কাজিয়াল হ'ব পাৰে। দৌৰি থাকক বুলি ক'বলৈ মন যাব, কিন্তু মেটাবলিজমে ক'ব বহি থকাহে। পেটৰ অম্বল আৰু গেছ। আপুনি কি জানেনে ভাতৰ লগত পানী খাবলৈ গেছ আৰু অম্বল ভয়ংকৰভাৱে বাঢ়ি যায়। জানো বেছি খাবলৈ, কিন্তু মনতে আপুনি আপোনাৰ পাকস্থলী গুদাম বনাইছে। পেটৰ সমস্যা তেনেকৈয়ে থাকিল, কিন্তু যি সমস্যাটো এতিয়ালৈ কৈ নাপালোঁ তাতে আপোনাৰ হাৰ্টৰ ওপৰত কি প্ৰভাৱ পৰিব জানানে? চাওক তাৰ পৰৱৰ্তী অংশত। হাৰ্টৰ ওপৰত প্ৰভাৱ। ভাতৰ লগত পানী খাবলৈ কেৱল পাচনেই নহয়, হৃদয়ৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। ইয়াৰ বাবে হৃদস্পন্দনৰ গতিও বাঢ়িব পাৰে। পৰিসংখ্যাৰ মতে 40% লোকে হৃদয় ৰোগৰ সমস্যাৰ মূল কাৰণ জানেনে? এই অভ্যাসে এজন লোকক মৃত্যুৰ দুৱাৰলৈ লৈ যায়। আপুনি কি এই বিপদৰ সন্মুখীন হ'বলৈ সাজু? হ'ব নোৱাৰিব। শৰীৰৰ শক্তি কমি যোৱা। আপোনাৰ দৈনন্দিন শক্তি নোহোৱাৰ কাৰণেও এইটো অভ্যাসেই দায়ী। আপুনি ক্লান্তি অনুভৱ কৰি থাকিলে জানিব আপুনি দেহৰ পৰা গ্লুক'জৰ পূৰ্ণ শোষণ হ'ব নোৱাৰে। মানুহে ক'ব আপুনি ৰাতি 40 কিলোমিটাৰ দৌৰিছে, কিন্তু আপুনি মাথো লাহেৰে আহি আছে। এতিয়া আপুনি জানিলে যে ভাতৰ লগত পানী খোৱাৰ প্ৰভাৱ কি। আপুনি ইচ্ছা কৰিলে আজিৰ পৰা এই অভ্যাস পৰিৱৰ্তন কৰিব পাৰিব। আপোনাৰ পৰিয়ালকো জনাব যাতে সিহঁতেও নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে।